নমস্কাৰ আটাইকে স্বাগতম জনাইছো এবি লাইভ 24 লৈ এটি সংগঠন প্ৰগতিশীল মুছলিম জাগৰণ ঐক্য মঞ্চ এই ঐক্য মঞ্চই এটা বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে হেয়া হৈছে যে কিছুদিন পূৰ্বৰ পৰাই উজনিৰ ৩০টাকৈ দল সংগঠনে এটা সিদ্ধান্ত গ্ৰহণ কৰিছে যে যিসকল মিয়া উজনিত আছে এই মিয়াৰ আগ্ৰাসন ৰোধ কৰাৰ বাবে তেওঁলোকে মিয়া খেদা এটা অভিযান চলাইছিল আৰু এই অভিযানৰ সমৰ্থন জনোৱা বুলি কৈছে এই প্ৰগতিশীল যি জাগৰণ ঐক্য মঞ্চ তেওঁলোকে সেই ৩০টাকৈ দল সংগঠনক পূৰ্ণ সমৰ্থন দিয়াৰ কথা ঘোষণা কৰিছে আৰু এই খাটি খোৱা যিসকল দৰিদ্ৰ লোক আছে এই সকলৰ খাতিৰত এই সকলৰ স্বাৰ্থত তেওঁলোকে প্ৰয়োজন বোধে উজনিৰ ৩০টা দল সংগঠনৰ লগত বহিব আৰু অনুৰোধ জনাব যাতে এটা মীমাংসাৰ পথ ওলায় তাৰ বাবে তেওঁলোকে এটা বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে এই ভিডিঅ'টোত দেখুৱাবলৈ মই যত্ন কৰিম এই সংগঠনটোৰ অৰ্থাৎ প্ৰগতিশীল যিটো জাগৰণ ঐক্যমঞ্চ এই ঐক্যমঞ্চৰ সভাপতি সম্পাদক আৰু উপ সভাপতি গৰাকীৰ মন্তব্য আছে এই মন্তব্য এই ভিডিঅ'টোত চাবলৈ পাৰিব মই নিশ্চয়কৈ দেখুৱাবলৈ যত্ন কৰিছো যদি আপুনি চেনেলটোত প্ৰথম হৈ আছে তেন্তে সাবস্ক্ৰাইব এটা কৰি দিবলৈ পাহৰি নাযাব হয় আমি যি ৩০টা জনগোষ্ঠীয় সংগঠনে প্ৰতিবাদ কৰিছিল সেই প্ৰতিবাদত আমি সমৰ্থন জনাইছোঁ সমৰ্থন জনোৱাৰ কাৰণো আছে তেওঁলোকে যিসকল মিয়াৰ মানে বিৰোধ কৰিছিল বা তেওঁলোকক তাৰ পৰা মানে উঠি যাব কৈছিল সেইসকল মিয়া কোন আমি চিনাক্তকৰণ কৰিব লাগিব কাৰণ তেওঁলোকে মানে পৰৱৰ্তী সময়ত তেনেকুৱা ধৰণৰ ঘটনা ঘটিও গৈছিল চুৰি হওক ডকাইতি হওক বা নাৰীৰ ক্ষেত্ৰতে হওক তেনেকুৱা বহুত ধৰণৰ ঘটনাবিলাক সংঘটিত হৈছিল তো আমি বিচাৰোঁ যে এইবিলাক ঘটনা ক'ৰ পৰা সংঘটিত হৈছে কিবিলাক আমাৰ সমাজ ব্যৱস্থাটো কি কমজোৰ হৈ আছে নেকি আমাৰ যোনটো মানে ক'ব গ'লে ইছলামিক আমি মুছলিম মানুহ আমি সেই মুছলিমটো আমাৰ যি ধৰ্মীয় নীতি নীতি সেইটো আমি ফ'ল' কৰি আছোঁ নে নাই সেই ক্ষেত্ৰত চাগে আমি অলপ পিছুৱাই আছোঁ সেইকাৰণে এই ঘটনাবিলাক সংঘটিত হৈ আছে তো গতিকে মাওৰাৰীৰ নিচিনা এটা য'ৰ মানে আপোনাৰ ৰেচিঅ' একদম কম তেওঁলোকৰ ক্ৰাইম ৰেচিঅ' একদম কম তেনেহ'লে তেওঁলোকে গৈ পেলাই আজিৰ দিনত তেওঁলোকে খৰাই লৈ পেলাই আপোনাৰ গামোচা লৈ পেলাই আঁঠুকাৰি ক্ষমা বিচাৰিছে কিন্তু আমাৰ বিধায়কে হওক লাগিলে আপোনাৰ বিভিন্ন জনপ্ৰতিনিধি হওক আজিলৈকে সংগঠনে হওক কিয়ৰ কাৰণে এটা মীমাংসাৰ কাৰণে কিয়ৰ কাৰণে আগ নাবাঢ়িল কিয়ৰ কাৰণে আমাৰ যিসকল খাদি খোৱা মানুহ যিসকল মানুহে কিবা মিস্ত্ৰীয়ে কৰে বা চব্জি বেপাৰে কৰে বা কিবা কৰে সেইসকল মানুহৰ কিয়ৰ কাৰণে পেটত লাত মাৰিলে কিয়ৰ কাৰণে এতিয়ালৈকে মীমাংসাত যোৱা নাই তো আমি বিচাৰিছোঁ আমাৰ মুছলিম প্ৰগতিশীল জাগৰণ ঐক্য মঞ্চই আমি যাম আমি গৈ পেলাই আমিও খৰাই দিম আমি ৩০টা যি সংগঠন আছে তেওঁলোকৰ প্ৰতিনিধিৰ লগত উজনি অসমত তেওঁলোকৰ লগত আমি বহিম আমিও তেওঁলোকৰ ৰিকুৱেষ্ট কৰিম যেন এটা মীমাংসা আহে এটা কণ্ডিশ্যনত মীমাংসা এটা আহে সেইটো কাৰণে আমি তেওঁলোকক অনুৰোধ জনাম বহিম হয় চাওক প্ৰথম কথা হৈছে আমাৰ স্থিতি আমি স্পষ্ট কৰিছোঁ প্ৰগতিশীল জাগৰণ ঐক্য মঞ্চই কাৰণ উজনি অসমৰ যি ৩০টা জাতীয় দল সংগঠন আছে তেওঁলোকে কিহৰ কাৰণে আন্দোলন কৰিছে সেইটো আমাৰ মানুহখিনিয়ে বুজিব লাগিব সংখ্যালঘু মিয়া মানুহখিনিয়ে বুজিব লাগিব ইয়াত কোনো ধৰ্মৰ কথা নাই কোনো ইছলাম বিৰোধী আন্দোলন তেওঁলোকে কৰা নাই তেওঁলোকে কি আন্দোলন কৰিছে তেওঁলোকৰ স্পষ্ট কথা শৃংখল চলিয়া ডাঙৰীয়াৰ মই বিভিন্ন ধৰণৰ মই টক শ্ব' দেখিছোঁ তেওঁলোকৰ ষ্টেটমেণ্ট মই দেখিছোঁ তেওঁলোকে চিধা কথা কৈছে যে মিয়াৰ বিৰুদ্ধে আন্দোলন কোন মিয়া যিসকল আজি চাওক দৰ্শন কোনে কৰি আছে সঁচা কথাটো নিজে স্বীকাৰ কৰিব লাগিব আজি যদি 10টা দৰ্শন হৈছে আপোনাৰ 99% 9টা হয় কি 9টা হয় মুছলিম নাম ওলাব এতিয়া কোনসকল মুছলিম তে গতিকে সেই বস্তুটো কেনেকৈ নিৰ্মূল কৰা যায় আৰু সেই ৩০টা জাতীয় দল সংগঠনৰ যি আন্দোলন কৰিছে তাত আমাৰ পূৰ্ণ সমৰ্থন আছে এইটো কাৰণে আছে যে অসম আৰু অসমৰ স্বাৰ্থত তেওঁলোকে আন্দোলন কৰিছে তে গতিকে পোনপ্ৰথমতে আমাৰ স্থিতি আমি স্পষ্ট কৰিছোঁ আমি কোনো মিয়া নহয় আমি অসমীয়া আমাৰ মাতৃভাষা অসমীয়া আমি অসমৰ লোক আমি অসমীয়া হয় গতিকে অসমৰ স্বাৰ্থত আৰু অসমীয়াৰ স্বাৰ্থত যি পদক্ষেপ ল'ব তাত আমাৰ পূৰ্ণ সমৰ্থন আৰু আমাৰ বিভিন্ন দল সংগঠনো আমাৰ আছে আজি আমি প্ৰগতিশীল ঐক্য মঞ্চৰ পৰা কৈছোঁ কিন্তু বিভিন্ন দল সংগঠন আছে ৰাজনৈতিক পাৰ্টিও আছে আজি কংগ্ৰেছ আছে AIUDF আছে তাত আজি সেইসকল মিয়াই হওক মুছলিমে হওক প্ৰতিনিধিত্ব কৰি আছে তেওঁলোকৰ MLA আছে মিনিষ্টাৰ আছে আজি তেওঁলোকেতো আলোচনা কৰিব পাৰিলে হয় আজি নিৰ্মূল কেনেকৈ হ'ব ক্ষমা খুজিব আপোনাৰ প্ৰয়োজনত হয় প্ৰয়োজনত আমি ভুল কৰিছোঁ নহয় জানো ভুলটো কাৰ ভুলটো আমাৰ সমাধান বিচাৰিছোঁ আজি ভুলটো কোনে কৰিছে ভুলটো তেওঁলোকে কৰিছে নে আমি কৰিছোঁ এতিয়া কোনসকলে কৰিছে সেইটো আমি বাছি ওলাব লাগিব মই উপসভাপতি হয় আৰু জাগৰণ মঞ্চৰ তৰফৰ পৰা মই এটা কথাই আহ্বান জনাব বিচাৰিম চাওক এজন মানুহৰ কাৰণে বা অপৰাধীৰ কাৰণে
যাতে আমাৰ গোটেই অসমত এটা অশান্তি সৃষ্টি নহয়। এতিয়া চাওক সাধাৰণ খাটি খোৱা মানুহ, যিবিলাক খাটি খোৱা মানুহ, আজি সাধাৰণতে শ্ৰমিকেই হওক বা ব্যৱসায় কৰা মানুহ, আজি সেই দুখীয়া দৰিদ্ৰসকলৰ কাৰণে আমি কাৰোবাৰ ওচৰত ক্ষমা খোজাটো ডাঙৰ কথা নহয়। যদি আজি আমি ক্ষমা খুজিলে এই দুখীয়া দৰিদ্ৰজনৰ উপকাৰ হয়, খাটি খোৱা মানুহৰ উপকাৰ হয়, তেতিয়াহ'লে এটা আমাৰ নিচিনা এটা ক্ষুদ্ৰ মানুহে গৈ পেলাই ক্ষমা খোজাটো ডাঙৰ কথা নহয়। আমাৰ অসমখনৰ উন্নতিৰ কথা চিন্তা কৰিব লাগিব, অসমৰ শান্তিৰ এটা পৰিৱেশৰ কথা চিন্তা কৰিব লাগিব। সকলো জাতি জনগোষ্ঠীয়ে যাতে একত্ৰিতভাৱে আমি আগুৱাই যাব পাৰোঁ, মিলা প্ৰীতিৰে চলিব পাৰোঁ, সেই কথাবিলাক আগত ৰাখিয়ে আমি এই সিদ্ধান্তটো লৈছোঁ যে আমি উজনি অসমত যাম। প্ৰয়োজন হ'লে আমি ইতিমধ্যে আমাৰ সভাপতি চাহাবে সেই কথাটো আপোনালোকক জনাব কেতিয়া যাব। গতিকে আমি উজনি অসমত গৈ পেলাই আমি এটা কাৰ্যসূচী ল'ম আৰু সেই কাৰ্যসূচীৰ জৰিয়তে যাতে আমাৰ অসমখনত এটা শান্তিৰ বাৰ্তা আহে আৰু সকলোৱে যাতে আমি সমাধান হয় আৰু সকলোৱে যাতে আমি মিলা প্ৰীতিৰে আগুৱাই যাওঁ।